প্ৰথমতে এই ভিডিঅ'টো চাই লওক কোন হয় চুট মাৰানে কোন হয় তহঁত লাৰা জুবিন মৰিলে বুলি ষ্টেটাছ লগাইছে মৰক না মৰিব দে না তাক চুট মাৰা নাক কেলা ইমান ঘবনি ইমান মতলবী মানুহগেলা মৰিবই ন ইমান মতলবী হ'ব নালাগে টপত আছো বুলি কৈ মানুহক দেখাব নালাগে আমাৰ ৰাজীৱ ভটিয়াক কি কৈছিলে চুট মাৰা নাকি চিনি নাপাওঁ বুলি কৈছিলে মা তাত চুট চালা কেনেকুৱা লাগিছে এতিয়া নিউজত দেখিছোঁ ই গোটেইখন কান্দি কুনি খতম গাহৰি মাংস খাব লাগে সি মৰিলে যদি মই শদিয়া পোৱালি হৈ আছে আমাৰ ৰাজীৱ ভটিয়াক কি চিনি নাপায় ৰাজীৱ ভটিয়া কি সি হ'ব পাৰে বহুত গান গালে বহুত তাৰ নাম আছে কিন্তু ৰাজীৱ ভটিয়াও যোনখিনি গান গাই গৈছে নহয় তাৰ গানৰ লগত অকণমানো মেচ নহয় ইমানে সুন্দৰ গান গাই গৈছে ৰাজীৱ ভটিয়া কি কৈছে ই গালি পাৰি কৈছে যে চুট মাৰানি ইমান মতলবী মানুহ মৰিব দে না সেনেকে কৈছে মানুহ এই গালিটো পাব্লিকক কৰিছে জুবিনদাৰ নিচিনা মানে অনুৰাগী কৰিছে এজন মানুহক এনেকে গালি পাৰিব পাৰিছে তাৰমানে আচৰিত মানে জুবিনদাৰ সি ঢোলৰ এটা নখৰো মূল্য নাই তাৰ সি এনেকে জুবিনদাৰ সেনেকে গালি পাৰিব বৰাবৰ হোৱা নাই ভৰিত তলোৱা ধূলিৰো তাৰ সিমানখিনিও হেৰি নাই যোগ্য নাই সি জুবিনদাক এনেকে গালি পাৰিছে আৰু ই জুবিনদাক কৈছে কোন জুবিন আৰু জুবিন চিনি নাপা কোন জুবিন এই যে হেৰি সৰু সজাত যে মানুহবিলাক জমা হৈছে কি জুবিনৰ কাৰণে জমা হৈছে তোৰ কাৰণে জমা হোৱা নাই তোক মই আজি চুট মাৰনি বুলি কৈছো কেলা তোক মই নহয় গোটেই অসমবাসীয়ে কৈছে তই কেলা জুবিনদাৰ বিষয়ে এনেকৈ কবি কিয় জুবিন কোন হয় মই কৈ আছো জুবিন লোকগীত বৰগীত বিহুগীত আৰু কিমান যে গীত গাইছে তেওঁ আৰু কিমান ভাষাত গাইছে অসমীয়া বঙালী হিন্দী ইংলিছ মাৰাঠী কিমান ভাষাত তেওঁ মানে গীত গাইছে সেইবিলাক আমাৰ কাৰণে অৱদান হয় আমাৰ কাৰণে তেওঁ সম্পদ হৈ ৰৈ থাকিব একবিংশ শতিকাৰ নিচিনা শতিকাত জুবিনদাৰ নিচিনা এজন মানুহ এবাৰহে জন্ম হয় আৰু তেওঁ আমাৰ মাজত আছে থাকিব সদায় গতিকে তেওঁৰ নিচিনা এজন মহান ব্যক্তিক এনেকৈ গাড়ী পাৰাটোৰ কোনো অধিকাৰ নাই আৰু মই ইয়াক এটাই কথা ক'ম জুবিনদা আমাৰ ইয়াত আছে জুবিনদা সময় সদায় সদায় অমৰ হ'ব আৰু জুবিনদা প্ৰত্যেকজন অসমীয়াৰ মাজত আছে ইয়াত আছে জুবিনদা গতিকে জুবিনদাক সেনেকৈ কীৰ্তন নকবি দেই গা তেজ গৰম হৈ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে ইয়াৰ জিনা হাৰাম হৈ যায় আমি জুবিনদাৰ কাৰণে চকুলো উটুৱাই চকুৰ পানী নাইকিয়া কৰি দিছোঁ কান্দি সি জুবিনদাক এনেকৈ গালি পাৰে কেলা তোৰ ওচৰতে আছোনে এবাৰ তাৰপিছত দেখা পাবি হে চুট মাৰানি কেলা আনা আৰু ই কৈছে জুবিন মৰিলে ষ্টেটাছ কিয় লগা আৰে ভাই জুবিনদাৰ ষ্টেটাছ লগাৰ সেই কাৰণ যাতে গোটেই বিশ্ব মানুহ গম পায় যে জুবিনদাই কি আছিলে জুবিনদাৰ বিশ্ব মানুহ গম পাব নালাগে অলৰেডি গম পাই গৈছে মই ক'ম যে ষ্টেটাছ লগাই ভিডিঅ' আপলোড কৰি আপোনালোকে ছ'চিয়েল মিডিয়াত ভৰ্তি কৰি দিয়ক জুবিনদাৰ বিষয়ে আৰু জুবিনদা কোন হয় অলৰেডি মই কৈ দিলোঁ তেওঁক জুবিনদা নিচিনা তেওঁ নহয় জুবিনদা সদায় ইয়াত আছে সদায় থাকিব মানুহে কান্দি ভাগৰি গৈছে জুবিনদাৰ কাৰণে আৰু সি জুবিনদাক গালি পাৰে আৰু চিৰদিন থাকিব ইয়াত আছে জুবিনদা আৰে আজি 3 দিন একেলগে ৰাতে আমি সৰু সজাত খোৱা নাই নোখোৱাকৈ আমি ঘূৰি ফুৰি জুবিনদাৰ কাৰণে ৰখি ৱেইট কৰি জুবিনদাৰ কাৰণে আছো 3 দিন জুবিনদাক বেয়াকে ক'ব আহি গেলা হা কোন বে তই জুবিনদাক ক'ব লাগে কেলা ই মানুহে কান্দি বেহুজ হৈ গৈছে তেওঁৰ কাৰণে আৰু ই কৈছে জুবিনদা হেনো সমন্দিয়াৰ মতলবী আৰে কেলা জুবিনদা পানীৰ নিচিনা মানুহ আপোনালোকে শ্বেয়াৰ কৰক যাতে ইয়াৰ জিনা হাৰাম হৈ যায় জুবিনদাৰ কাৰণে ক'ব হৈছে কেলা আজি অসমীয়াৰ ওপৰত মানে কি ক'ম আজি তেওঁক শ্ৰদ্ধাঞ্জলি দিব যাওঁতে আমি গম পাইছোঁ কিমান দুখ লাগিছে আজি তেওঁৰ কাৰণে পৃথিৱীৰ আকাশ বতাহ গছ গছনি চব মানে কান্দি ভাগৰি গৈছে আৰু ৰাজীৱ ভটিয়াটো আমাৰ অসমীয়া মানুহ আছিল ৰাজীৱ ভটিয়াক আমি ভাল পাইছিলোঁ কিন্তু জুবিনদাৰ দৰে কোনো হ'ব নোৱাৰে জুবিনদাৰ নিচিনা কোনো জুবিনদাৰ জুবিনদাৰ এটা কথা সদায় কয় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জুবিনদাৰ ঠাই কোনো পূৰাব নোৱাৰে অসমত কোনো জন্ম হোৱা নাই তেওঁ এক শতিকাৰ মূৰত এজনহে জুবিনদাৰ নিচিনা ব্যক্তি জন্ম হয় গতিকে জুবিনদাক মই এটা ক'ব বিচাৰিছোঁ যে জুবিনদা কৈছিল মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই আজি জুবিনদাক ক'ব বিচাৰিছোঁ আপুনি কিয় ভাগৰিলে কিয় আপুনি জীৱন হেৰুৱালে কিয় আপুনি অসমবাসীৰ বুকুৰ পৰা আপুনি গুচি গ'ল
ইয়াক মই এটা কথা কওঁ, তই জুবিন দাক আজি নানান ধৰণৰ গালি পাৰিছ হা। আবে জুবিন দাই তোৰ বাপেৰে জুবিন দাৰ গান শুনি ডাঙৰ হৈছে আৰু তই কি বুলি কওঁ মই তোক? আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে ইয়াৰ জিনা হাৰাম হৈ যায়। শ্বেয়াৰ কৰি দিয়ক যাতে আপুনি চবে গম পাই যায় ইয়াৰ নিচিনা মানুহে জুবিন দাক কিয় বেয়া পায়। জুবিন দা ভগৱান আছিল। জুবিন দা তোৰ বাপেৰো বাপে আৰু জুবিন দাক কেলা তই এনে ব্যৱহাৰ কৰিবি। জুবিন দা অলৱেজ লাভ ইউ। জুবিন দা ইয়াতে থাকিব। ইয়াত আই লাভ ইউ জুবিন দা, আই লাভ ইউ। কোনে কৈছে জুবিন দা মৰা বুলি? জুবিন দা নমৰে, জুবিন দা অমৰ। ইয়াত আছে জুবিন দা, ইয়াত আছে।